নমস্কাৰ বেক টু মাই ইউটিউব চেনেল। আজি কি খবৰ সকলোৰে ভাল নাই? আজি গাইজ আজি বেলেগ ধৰণৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। আজি হ'ল বিশ্বকৰ্মা। তো আমি ওলাইছোঁ গাড়ী এখন ধুবলৈ। আমাৰ হ'ল 4খন গাড়ী। তো 4খন ধুবলৈ ওলাইছোঁ। মোৰ BMW খান, তো উলানাৰ স্কৰপিঅ খান, তো মোৰ RS খান, 390 খান আৰু দেউতাৰ হণ্ডা খান। তো ধুবলৈ ওলাইছোঁ আজি গাড়ী। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো একদম স্কিপ নকৰে। মোৰ গাড়ীখন ধুবলৈ ওলাইছোঁ। এইখন হ'ল মোৰ BMW। ধুবলৈ ওলাইছোঁ মোৰ গাড়ীখন। চাই থাকক ভিডিঅ' শেষলৈকে। আগতে মোৰ গাড়ীখন ধুই লওঁ, তাৰপাছত গোটেই চাইকেল গাড়ীকেইখন মোৰ BMW খন। এনেকৈ মানে বৈদ্য লেতেৰা হৈছে, ইমান দিন ধুৱাই নাছিলোঁ। তো আজি মই বিশ্বকৰ্মা হাই ৰাত চাই আছিলোঁ। ফাইনেলি আজি আহি পাল বিশ্বকৰ্মা। আজি ধু আমি চাইকেল, হয় নে নহয় গাইজ? কমেণ্টত জনাবা। ধুবলৈ ওলাইছোঁ ফেব্ৰুৱাৰী। এইখন চাইকেল মোৰ লগত 5 বছৰ আছিল। এইখন চাইকেল এইটো মই 6ৰ পৰা এতিয়ালৈকে এইখন চলাইছিলোঁ। এইটো চলাৰ পিছতো বৰ্তমানো আছে মোৰ লগতে এইখন চাইকেল, আৰু চলাই থাকোঁ মাজে সময়ে। এইটো বৰ্তমান বেয়া হৈ আছে, অলপ চাকা প্ৰব্লেম হৈ আছে। এইখন শুব লাগিব মোৰ সপোনৰ গাড়ীখন। বেছি হ'লো ইফালে আমি খাবলৈ লৈছোঁ পাত খাবলৈ। পাত চাত খাই দিয়ে ওলাই আহিলোঁ। ধুনীয়াকৈ সেইটো ভিডিঅ' বনাওঁ, অলপ লাজ লাগে কেটলে ভিডিঅ' অলপ নহয় চাগে। ইমানখিনি বাৰু অলপ একোৱে থাকিম খাবলৈ ওলাইছোঁ আমি পাত খাবলৈ। চাই থাকক। আহিলোঁ আমি পাপৰি ঘৰত। এতিয়া আমি পাত চাত খাবলৈ ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি পাত চাত খাবলৈ ৰেডি হ'লোঁ। একদম ধুনীয়াকৈ পাত চাত আমি খাই আছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবা। জয় আই অসম নেক্সট লেভেল লগ পাই।